নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি হ'ল শিৱৰাত্ৰি আৰু সকলোকে মোৰ ফালৰ পৰা হেপী শিৱৰাত্ৰি। আজি শিৱৰাত্ৰি উপলক্ষে গৈ আছোঁ দেওমালীৰ ওচৰতে এখন মন্দিৰ আছে, জাগ্ৰত মন্দিৰ। তাতে যাম আৰু এক্সপ্ল'ৰ কৰিম। ফাৰ্ষ্ট টাইম গৈ আছোঁ। আগতে শুনিছিলোঁ সেই ঠাইডোখৰ বিশেষত্ব, কিন্তু আজিলৈকে গৈ পোৱা নাই। ত' মই যাব লাগিব নাহৰকটীয়াৰ পৰা জয়পুৰৰ পৰা ফৰেষ্ট হৈ অৰুণাচলৰ দিশে দেওমালী নাপাওঁতে মন্দিৰটো পায়। চ' যাম আৰু এক্সপ্ল'ৰ কৰিম আৰু আপোনালোককো দেখুৱাব চেষ্টা কৰিম। চ' বলক দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ আজি সৰু মিনি ব্লগটি। सर्वव्यापी तू प्रचंड महाकाय, आदिशक्ती तू नरमुंड मालाधार, तुझ्या विना जीवनासर्थ साकार, महाकाय तो सगुण निराकार। ओम नमः शिवाय, ओम नमः शिवाय। চ' আমি এতিয়া আহি পাইছোঁ নামচাং বাগানলৈ, আৰু আমি সিদিনাখন গৈছিলোঁ এই ফৰেষ্টৰ মাজলৈ, সেইটো চাইডে, সেইটো ফৰেষ্ট দেখিছে আপোনালোকে। এয়া হ'ল দিহিং পাটকাই অভয়াৰণ্য। অফিচিয়েলি হৈ গ'ল, কিন্তু এতিয়ালৈকে সুবিধা নাই দিয়া চৰকাৰে ভিতৰলৈ সোমাবলৈ। আৰু মোৰ সপোন এটা আছে যে মই এদিন গৈ ভিতৰত সোমাম। दिव्य शक्ती तुझे लान, तुझे चरणी माथा। তাত চাওক অ' বে, মই দেখা পালোঁ এই উৰি আছে। এই চাওক আমি গোটেই পাহাৰ বগা আহিলোঁ, চাৰিওফালে চাহ বাগিচা আৰু ওচৰতে আছে দিহিং পাটকাই অভয়াৰণ্য। আৰু চাওক সেই আগত দেখিছে আপোনালোকে, সেইটো নদী বুঢ়ীদিহিং নদী। আৰু এই যে আপোনালোকে দেখিছে এইটো হ'ল জয়পুৰ টাউন এৰিয়া, ঠিক আছে। আৰু এয়া হ'ল ডাঙৰ স্থান, ভোলে বাবাৰ স্থান বম বলে। সেই নদী পাৰ হৈ চাওক ৰাস্তা এটা গৈছে, সেই ৰাস্তাটি যায় সীতাকুণ্ড। এইটো ৰাস্তা দেখিছে আপোনালোকে, এইটো সীতাকুণ্ড যায়। আৰু ইয়াতে নতুনকৈ দলং এটা বনাই আছে, মই দেখাই আছোঁ। সেই তাতে দলং এখন বনাই আছে, এইয়া দেখিছে আপোনালোকে, মই দেখাই আছোঁ ৰ'ব। ইয়াৰ চাওক দলং বনাই আছে নতুনকৈ। দলং এটা আছে সেইফালে নেপক' দলং বুলি কয়, কিন্তু এইটো চাইডে বনাইছে কেলৈ, টুৰিজমৰ কাৰণে। এই ওপৰ চাওক পাহাৰ দেখা পাইছে আপোনালোকে, খালী মাটি, সেইটো হ'ল দেৱীস্থান টিপাম পাহাৰ। বহুত ধুনীয়া ভিউ, বাৰিষা বতৰত আপোনালোকে আহিব, একদম গোটেই চাহ বাগিচাবোৰ ইমান ধুনীয়া লাগে চাবলৈ। আৰু এইটো চাইডে গৈ মই দেখাই আছোঁ, এইটো যিটো ৰাস্তা আপোনালোকে দেখা পাইছে, এই ৰাস্তা যায় সীতাকুণ্ডলৈ। এই চাওক বগলী গৈ আছে, বগলী চাওক। এয়া হ'ল দিহিং পাটকাই বগলী, চাওক সেই বগলী চাওক বগলী। ত' এয়া হ'ল জয়পুৰৰ প্ৰাকৃতিক বায়'ডাইভাৰ্চিটি, কিমান ধুনীয়া আৰু কিমান ধুনীয়া হাৱা দি আছে ইয়াতে। আপোনালোকে দেখা পাইছে গছৰ পাত, এটা মানে বেলেগ ধৰণৰ এটা এচিড নিচিনা হাৱা। আৰু ওপৰত চাওক কাৰেণ্ট গৈছে, বহুত চাউণ্ড কৰি আছে, মোবাইলত কেপচাৰ হৈছে নে ক'ব নোৱাৰোঁ। আৰু চাওক সেই পাহাৰেদি থৰ গৈ আছে, থৰ। সেই যিটো টিপাম পাহাৰ আপোনালোকে দেখা পাইছে, সেইটোত আহোমসকলৰ এটা ইতিহাস জড়িত হৈ আছে। চুকাফা যেতিয়া আহিছিলে অসমলৈ, তেতিয়া ফাৰ্ষ্ট ইয়াতে আছিলে, অস্থায়ী ৰাজধানী বুলি কোৱা হয় অসমৰ। ইয়াৰ পৰা তেওঁলোক শিৱসাগৰ, তাৰপিছত ধেমাজি ইয়াতে গ'ল, কিন্তু ফাৰ্ষ্ট ইয়াতে আহিছিলে। চ' সেই যে আপোনালোকে দেখিছে মুকলি জেগা, তাতে চুকাফাৰ মূৰ্তি বনাব আৰু টুৰিজমৰ কাৰণে বহুত টকা খৰচ কৰিছে চৰকাৰে। যদি সেইখিনি সম্পূৰ্ণ হয়, তেতিয়া আপোনালোকক মই এবাৰ আহি ইয়াতে এক্সপ্ল'ৰ কৰি দেখুৱাম জেগাডোখৰ, বহুত ধুনীয়া। এয়া হ'ল বুঢ়ীদিহিং নদী, ইয়াতে বহুত ধৰণৰ মাছ পোৱা যায়। আপোনালোকে দেখা পাইছে সেই মাছমৰীয়া হয়, তেওঁ মাছ মাৰিছে চাগে। আৰু এই দিহিং পাটকাইত বিভিন্ন ধৰণৰ চৰাই থাকে, জন্তু থাকে, মানে অকণন মানে, কিন্তু ভিতৰত যাবলৈ ৰিক্সি হয়, কাৰণ ইয়াতে হাতী
চৰি থাকে চাৰিওফালে বাঘটো আছেই সিদিনাখন মই দেখুৱাইছোঁ আপোনালোকক ভিডিঅ'ত কি বাঘ পোৱা যায় ইয়াতে চৰাইবোৰো থাকে পখিলা আছে কাছ এই নদীত দেখিছে আপোনালোকে নদীত বহুত ধৰণৰ কাছ আছে সেয়া দেখাবলৈ অকণমান ৰিক্সি হয় কাৰণ নদীৰ মাজলৈ যাব লাগিব সেয়া চাওক বগলী উৰি আছে দেখিছে আপোনালোকে সেয়া বগলী এই বগলী ন এই জংলী বগলী হয় আজি মোৰ এই যাত্ৰাত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ মনত ৰাখিব জীৱনটো হৈছে টুইষ্ট টাৰ্ণ আৰু অভাৱনীয় মুহূৰ্তৰে ভৰা এক দুঃসাহসিক অভিযান প্ৰতিটো অভিজ্ঞতাক আঁকোৱালি লওক প্ৰতিটো স্মৃতিক লালন পালন কৰক আৰু য'তে যাওক মৰম ভালপোৱা বিয়পাবলৈ কেতিয়াও নাপাহৰিব পৰৱৰ্তী সময়লৈকে নিজৰ যত্ন লওক নিৰাপদে থাকক আৰু ইতিবাচকতা বিয়পাবলৈ নাপাহৰিব এতিয়াৰ বাবে বাই বাই see you again in my next vlog